আমি এতিয়া পাৰ্টি কৰিব গৈ আছো পাৰ্টি কৰি এতিয়া আমি ওলাইছো একবাৰলৈ একবাৰ দুবাৰ চাই লওঁ তো এইটো বাৰীৰে নেমু চিঙোতে অঘয়া ফুলে বিন্ধিলে পথাৰত ডাঙৰি বান্ধোতে কেঁচা টঙালে কাটিলে বাৰীৰে নেমু চিঙোতে অঘয়া ফুলে বিন্ধিলে পথাৰত ডাঙৰি বান্ধোতে কেঁচা টঙালে কাটিলে তোৰে মোৰে প্ৰেমৰ কথা বহুতে জানে সমনীয়াই বাটে ঘাটে তোৰ কথা সোধে ওলাব বাৰীৰে নেমু চিঙোতে অঘয়া ফুলে আমি ফাইনেলি জেগা আহি পাই গ'লোঁ আৰু এতিয়া এয়া ৰেহমান ভাই তাতে গাড়ীৰ ওচৰতে আছে আমি গৈ থাকোঁ এতিয়া আৰু অলপ ভিতৰলৈ সোমাই যাব লাগিব খোজকাঢ়ি খোজকাঢ়ি গাড়ী নাযায় যিহেতু আমাৰ ক'লে ফুৰিবলৈ যাম অৰুণাচল আৰু আহি কেনে দেখিলোঁ ইয়াত আমাক কাম কৰিব লগা দিছে চাৰ্জচোন একদম পুৰা হাতত চবে আৰু লগত ৰেহমান ভাইও আছে আজি আমাৰ ৰেহমান ভাই হ'লেও হাই গাইজ বুলি কৈ দিছে আৰু এয়া ইয়াতে ট্ৰেক্টৰৰ পৰা মৰণা মৰা হৈ আছে আৰু ইয়াত ট্ৰেক্টৰৰ পৰা পুৰা মৰণা মৰা ডাঙৰি বান্ধোতে কেঁচা টঙালে কাটিলে আঘোণৰে নৰণিৰ মাজত চকলা টেঙা কাটোতে তোৰে কথা মনত পৰি আঙুলিত মোৰ কাটিলে আঘোণৰে নৰণিৰ মাজত চকলা টেঙা কাটোতে তোৰে কথা মনত পৰি আঙুলিত মোৰ কাটিলে যাব মন আৰু যে সখীৰ ঘৰলৈ তোৰ কথা জানি দাদাই ওলা মৰণা মৰা হৈ গ'ল আৰু এয়া ট্ৰেক্টৰ লোড কৰি আছে এতিয়া লোড কৰা হ'লে আমিও ঘৰলৈ যাম আৰু কাম হৈ গ'ল মৰণা মৰা খতম আৰু এতিয়া আমি ঘৰলৈ গৈ থাকোঁ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই।